গাইজ আজিকালি কিবা দিনবোৰ সলনি হৈছে চাগে কালি কথাটো মই ৰিয়েলাইজ কৰিছোঁ মানে 20 তাৰিখে আমাৰ মন্দিৰৰ দেউলটো এনেকুৱা বৰষুণ দিয়ে ৰাইজ এনেকুৱা বৰষুণ দিয়ে ওলাব সোমাব নোৱাৰি কিন্তু কালি এটো বৰষুণ নাই গোটেই ৰ'দ ৰাইজ ওলাব নোৱাৰি টেং টেঙীয়া ৰ'দ এনেকৈ যদি মোৰ ভাগ্য চকৰিটো সলনি হ'ল হয় ৰাইজ ভিডিঅ'ত কেইটামান ভিউজে পালোঁ হয় নেকি মানুহ হৈছে ৰাইজ 2 গৰামান লগতে এখনে আহিছে এখন দোকান যি দাম ৰাইজ 60 কিনিব পাৰিব আপোনালোকে এইটো দামত সেইবিলাক বাদ দি বুট ভাজা পকৰি খাব আহিছোঁ দেউলৰ বুট ভাজা পকৰি মানে মেইন ভাইবছটো আনে হয়নে নহয় ৰাইজ এফালে আইচক্ৰীম এটা ল'লোঁ আইচক্ৰীমো খোৱা শেষ হ'ল আৰু দেউলো শেষ হ'ল ৰাইজ আৰু আমাৰ ওচৰতে বিহু আছে মানে যাম নাযাম ঠিক হোৱা নাছিল 11টা 13 যেনিবা ঠিক হ'ল আৰু যাম বুলি আৰু তেতিয়া আহিছোঁ আমি বিহু চাবৰ কাৰণে আৰু এইটো বছৰে এইখনে ফাৰ্ষ্ট বিহু চাইছোঁ 20 তাৰিখে আপোনালোকে বাৰু ক'ত বিহু চাইছে এইটো বছৰ জনাব দেই